মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মৰ্নিংতে ব্লগটো আৰম্ভ কৰিলোঁ। আজি মই ঘৰ যাম আকৌ এসপ্তাহৰ পাছতে ওলাইছোঁ আকৌ যাবলৈ ডিব্ৰুগড় শিৱসাগৰৰ পৰা আৰু এতিয়া সকলো কাম বন কৰি শেষ ওলাম আৰু অলপ পাছত। ঠিক আছে, এতিয়া কাম বনবিলাক কৰি লওঁ, সেইবিলাক আপোনালোকক তাৰপৰা দেখাম। ভাত খাব লৈছোঁ। এয়া বিশেষ একো নাই, এয়া সৰু মাছ আৰু এইফালে আছে ঢেৰুৱা আৰু ঢেৰুৱা নহয়, লাই শাক আৰু আলু আৰু এইফালে আছে দালি আৰু অমিতা। এয়াই খাই লওঁ। খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া মুখ হাতকেইটা অলপ ধুই আহিলোঁ। এতিয়া ওলাম, ৰেডি হওঁ আৰু সেয়াই আৰু কিবা এটা আছে ঘৰত, সেইকাৰণে ওলাইছোঁ এসপ্তাহ পাছতে আকৌ যাবলৈ। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বিলাক, তেতিয়া গম পাব কাৰণটো কি হয়। ঠিক আছে, ঘৰত পিন্ধি যাবৰ কাৰণে মই এইযোৰ কাপোৰ উলিয়াই লৈছোঁ। এইযোৰ কুচ দিয়ে থৈছোঁ কাৰণ টাইম লাগে মোৰ পিন্ধোতে। আৰু এইটো ব্লাউজ, এইখন মেখেলা চিম্পুল এযোৰ লৈছোঁ পিন্ধি যাবলৈ গৰমত। সেইকাৰণে অলপ সোনকালে ওলাইছোঁ কাৰণ পূজাৰ দিন যিহেতু গাড়ী চাড়ী অলপ প্ৰব্লেমো হ'ব পাৰে শিৱসাগৰৰ পৰা যোৱা ডিব্ৰুগড়লৈ, সেইকাৰণে। আৰু চেণ্ডেল এযোৰ লৈ লৈছোঁ, বিয়াতে পিন্ধা, এবাৰে পিন্ধা হয়, আকৌ এবাৰ পিন্ধি যাওঁ বুলি ভাবিছোঁ। একেবাৰে দুযোৰ চেণ্ডেল লৈ নাযাওঁ, সেইকাৰণে এইযোৰকে লৈ লৈছোঁ, এইযোৰকে পিন্ধি যাম এতিয়া। ঠিক আছে, এতিয়া মই ৰেডি হৈ লওঁ আৰু এইফালে বেগ পেকিং। এখন মেখেলা লৈ লৈছোঁ, চিলাবলৈ আছে, ঘৰত মেচিন আছে যিহেতু তাতে চিলাই ল'ম। ঠিক আছে, মই ৰেডি হৈ লওঁ এতিয়া। এভৰিৱান, এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ, এতিয়া গৈ থাকোঁ। আৰু এইফালে বেগ পেকিং হৈ গ'ল, পাপাই থৈ আহিবগৈ শিৱসাগৰ টাউনলৈকে, বাছত উঠাই থৈ আহিব। তাৰপৰা বাকীখিনি মই অকলে যাব লাগিব। একো নাই বাৰু, আগতেও অহা যোৱা কৰিয়ে থাকোঁ অকলে। ঠিক আছে তেন্তে, এতিয়া গৈ থাকোঁ। গাড়ীৰ পৰা নামি এতিয়া খোজকাঢ়ি আছোঁ। এইটো বেগ ইমান গধুৰ লৈ আহিছোঁ, ঘৰৰ পৰা নিবলৈ কোনো নাই মানুহ, সেইটো কাৰণে চব নিজৰ কামত ব্যস্ত। আহি আছোঁ আৰু বেছি দূৰ নাই, অলপ আছেগৈ। গৈ থাকোঁ এইদৰে খোজকাঢ়ি লাহে। ভাগৰ লাগি গ'ল, বেগটো বহুত গধুৰ, সেইকাৰণে ভাগৰ লাগি গ'লগৈ। চাহ পাই অলপ ৰৈ দিছোঁ এইখিনিতে। এয়া বগীবিল যোৱা ৰাস্তাটো হয়, চুকাফা তিনিআলিৰ পৰা অকণমান আমাক খোজকাঢ়ি আহিব লাগে, সেইকণে খোজকাঢ়ি আহি আছোঁ। নাই ভাইটি ঘৰত, সেইটো কাৰণে পেহী ল'ৰা আৰু, নহ'লে সি লৈ যায়হি। এতিয়া গৈ থাকোঁ খোজকাঢ়ি। ঠিক আছে, আৰু অলপ দূৰ আছে, ডাম্পাৰখন পাইছেহি, সেইখিনিতে আৰু ঘৰ। গৈ থাকোঁ। ঘৰত সোমাই চাহকাপ খায়েই লৰালৰিকৈ ডিব্ৰুগড় টাউন আহিলোঁ। কিছুমান বজাৰ কৰিবলগীয়া আছে, সেইকাৰণে। এতিয়া মই আহিছোঁ ফুলৰ দোকানত ফুল ল'বলৈ। এইবিলাক কিমান? আৰু বুকেবিলাক কেনেকৈ লয়? বন্ধ কৰি দিওঁ, বুকেবিলাক নহয় দাদা, ৰ'জটো যে মই এটাতে লগাম, আইভি কৰি পেলাই কি পানী বেয়া হৈ নাযায় নহয়, তাত অলপ নাই আৰু নাযায়তো। আৰু তাত কিবি নালাগে, অকল আৰু এইটো হেৰিটো ঠাণ্ডা পানী ল'ব নিজৰ পৰা, ঠাণ্ডা পানী দি পানী দি বহাই থ'লে হ'ব। এটা হেৰি আমি ওলাই দিম অলপমান। ঠিক আছে বাৰু। এতিয়া মই আছোঁ ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টিত আৰু ইয়াত ফুলবিলাক মোৰ ইমান পচন্দ নহ'ল। চাই লওঁ নালিয়াপুলত কেনেকুৱা থাকে ফুল, তাতো ভাল ফুল থাকে। আৰু এইটো মাৰোৱাৰী পট্টি পূজা মণ্ডপ, খুব ধুনীয়াকৈ সাজিছে। এতিয়া মই নালিয়াপুল পালোহি, আংকলৰ দোকানতে সোমাওঁ ফুলবিলাক চাবলৈ। গাজৰা হ'ব? গাজৰা কেনেকৈ এইবিলাক? 30 টকা। মাৰোৱাৰী পট্টিত মই ফুলবিলাক অলপ দাম পালোঁ, সেইকাৰণে আংকলৰ ওচৰতে ভাবিছোঁ ফুল ল'ম বুলি। ৰ'জবোৰ কেনেকৈ? মানে সৰুটো 20 টকা। ঠিক আছে, মৰহিয়ে গ'ল। তাৰ পৰা এটা বুকে বনাই আনিলোঁ আৰু এয়া নেন্সি, তাই মোৰ কাৰণে বহু দেৰিৰ পৰা ৰৈ আছে বজাৰতে।
তাৰে কাপোৰ বজাৰ কৰিবলৈ আহিছে পূজাৰ কাৰণে। আমি এতিয়া গৈ আছোঁ ভুটীয়া মাৰ্কেটৰ ফালে। তাইক কাপোৰ তাতে ল'বলৈ কৈছোঁ, কাৰণ বজাৰত ঘূৰি ঘূৰি কাপোৰ ল'বলৈ আৰু এতিয়া সময় নাই, বহুতখিনি দেৰি হৈ গ'ল সেইকাৰণে। অঁ, কাইলৈ বহিবই আকৌ। ইয়াত কি পূজা? ইয়াৰ এখন কি পূজা বুলি কয়? কি পূজা বুলি কয় জানো? ভুটীয়াৰ ফালে আহিছোঁ। এতিয়া আমি ভুটীয়া মাৰ্কেট আহি পালোহি আৰু সন্মুখতে আছে এটা চেনিটাইজাৰ, কিন্তু কোনো ইউজ কৰা নাই। আৰু তাইক মই ল'বলৈ কৈছোঁ এটা ফ্ৰক, তাইক ভাল লাগিব পিন্ধিলে মানে। অঁ, সেই ব্লেকটো চাচোন। তাত বজাৰ কৰি হৈ গ'ল। এতিয়া মই ইয়াত থৈ গৈছিলোঁ বুকেটো ল'বৰ কাৰণে আহিছোঁ। অ' দাদা, বুকেটো নিওঁ আৰু দেই। বজাৰ কৰি 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 পূৰা হালাত খাৰাপ, আৰু এয়া বুকে লৈ লৈছোঁ। এতিয়া সোণাৰী দোকানখনতে থৈ গৈছিলোঁ। এতিয়া যাওঁ আৰু ঘৰ। হেল্ল', অঁ, গাড়ীত উঠিছোঁ, তই ওলাই আহ। এতিয়া যাওঁ আৰু ঘৰলৈ। ঠিক আছে, হ'ব দিয়ক।